লক্ষীপুৰত শিহৰণকাৰী কাণ্ড চিটকানি আটকি দি পেলে তেতিয়া মোৰ মুখটো গামছা দি বান্ধি লৈ পেলে মোক বেয়া কাম কৰিছে। 14 বছৰীয়া কিশোৰী আঠমহীয়া অন্তঃসত্ত্বা 50 বছৰীয়া লম্পটৰ জঘন্য অপকৰ্ম। মৃত্যুৰ ভাবুকিৰে একাধিকবাৰ ধৰ্ষণ। তেতিয়া মোক ক'লে যে তই যদি ঘৰত কওঁ তেতিয়া তোক মাৰি পেলাম, আৰু যদি ঘৰৰ পৰা যদি জানি লয় তেতিয়া তই য'ত বাঢ়াবি তেতিয়া তোক মাৰি পেলাম। আৰক্ষীৰ জালত অভিযুক্ত। গোৱালপাৰা জিলাৰ লক্ষীপুৰত সংঘটিত হৈছে অত্যন্ত জঘন্য আৰু শিহৰণকাৰী ঘটনা। এগৰাকী মাত্ৰ 14 বছৰীয়া নাবালিকা কিশোৰী আজি আঠমহীয়া অন্তঃসত্ত্বা। এই ঘটনাৰ সৈতে জড়িত অভিযুক্ত 50 বছৰীয়া আব্দুল আজিজ। লক্ষীপুৰ থানাৰ অন্তৰ্গত চালাপাৰা গাঁৱত 20 আগষ্টত সংঘটিত হৈছিল এই নৃশংস কাণ্ড। অভিযোগ অনুসৰি ঘৰত কোনো মানুহ নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল 50 বছৰীয়া আব্দুল আজিজে। তাৰ পাছতো ৰৈ নাথাকিল আব্দুল আজিজ। মৃত্যুৰ ভয় দেখুৱাই একাধিকবাৰ ধৰ্ষণৰ বলি হৈছিল অসহায় কিশোৰীগৰাকী। দীৰ্ঘদিন ধৰি ভয় আৰু আতংকৰ মাজতেই নীৰৱে সহ্য কৰি আহিছিল এই যন্ত্ৰণা। অৱশেষত ঘটনাটো পোহৰলৈ অহাৰ পাছতে কিশোৰীগৰাকীৰ পৰিয়ালে লক্ষীপুৰ থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ পাছতে আত্মগোপন কৰি আছিল অভিযুক্ত 50 বছৰীয়া আব্দুল আজিজে। কিন্তু আৰক্ষীৰ তৎপৰতাত অৱশেষত পলাতক অভিযুক্তজন পৰিল আৰক্ষীৰ জালত। সোমবাৰে নিশা অভিযান চলাই অভিযুক্ত আব্দুল আজিজক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই ঘটনাই পুনৰ এবাৰ সমাজৰ সুৰক্ষা ব্যৱস্থাক উত্থাপন কৰিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। নাবালিকা কিশোৰীসকল কিমান সুৰক্ষিত আজিৰ এই সমাজত?